নমস্কাৰ, মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আছোঁ মামাহঁতৰ ঘৰত আৰু ভাবিলোঁ ইয়াত বইল গাহৰি ৰেচিপি এটা বনাওঁ। আৰু যদি আপোনালোকে চাই ভাল পায় তেতিয়াহ'লে শেষলৈকে চাই থাকিব। আৰু তেনেহ'লে বলক আমি তেতিয়াহ'লে ষ্টাৰ্ট কৰোঁ। এয়া মাংসখিনি ধুই থোৱা আছে ধুনীয়াকৈ। এতিয়া কেৰাহীখন ভালদৰে গৰম কৰি ল'ম। তাৰপাছত আমি ইয়াত মাংসখিনি দি দিম। ভালদৰে গৰম হ'ব লাগিব কেৰাহীটো। এয়া গৰম কেৰাহীটোত মাংসখিনি দি দিছোঁ। এতিয়া অলপ সময় ভাজি থাকিম আৰু ইয়াৰ পৰা লাহে লাহে তেল ওলাই থাকিব। মাংসখিনি বনাবলৈ এয়া মই কাটি লৈছোঁ 2টা পিঁয়াজ আৰু ডাঙৰ চাইজৰ বিলাহী 2টা। এইফালে আদা, নহৰু আৰু শুকান জলকীয়া পিচি লৈছোঁ। পিচি ল'লে সোৱাদটো ভাল হয়। এইফালে মান ধনিয়া পাত কাটি লৈছোঁ। এয়া বাঁহ গাজৰ খৰিচা দি বনাম। আৰু এইফালে আলু 2টা কাটি লৈছোঁ। এয়া চাওক মাংসটোৰ পৰা ধুনীয়াকৈ তেল ওলাই গৈছে। এতিয়া মই কাটি থোৱা পিঁয়াজখিনি দি দিম। এতিয়া ভালদৰে লৰাই লওঁ। মাংসখিনি সিজিবলৈ মই এতিয়া গৰম পানী দি দিছোঁ। তাৰপিছত এতিয়া অকণমান সময় লৰাই 2 মিনিটমানৰ কাৰণে ঢাকনখন লগাই দিম ভালকৈ সিজিবলৈ। মাংসখিনিত পিচি থোৱা আদা নহৰুখিনি দি দিছোঁ। এতিয়া ভালদৰে লৰাই ল'ম। মাংসখিনিত এতিয়া মই দিম বিলাহী আৰু আলু, অকণমান সোৱাদ অনুসৰি নিমখ একেলগে দি অকণমান সময় ঢাকন মাৰি সিজিবলৈ দিম। মাংসখিনিত কাটি থোৱা মান ধনিয়াৰ পাত দি দিছোঁ। এতিয়া মাংসখিনিৰ লগত মান ধনিয়াৰ পাতখিনি সিজিবলৈ ভালদৰে উতলাই ল'ম। এতিয়া ভালদৰে লৰাই ল'ম আৰু অলপ সিজিবলৈ কাৰণে ঢাকনখন দি দিম। এইখিনি হৈ গ'ল। এতিয়া ইয়াত খৰিচা 2 চামুচ দি দিছোঁ। 2 চামুচ আৰু অকণমান দি দিম, নহ'লে খুব বেছি টেঙা হৈ যাব। এতিয়া ভালদৰে লৰাই আৰু অকণমান উতলাৰ পাছত আমি নমাই দিম। এয়া মই বনোৱা বইল গাহৰিৰ ৰেচিপিটো ৰেডি হৈ গ'ল। যদি আপোনালোকে চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।